हेलो फ्रेंड की खबर सकलोरे आज मैं बनाम जिका पिठा हयतो किछुमाने जन पिठा बुलिও কয় एया नारिकल एटा লৈ লৈছো এটা नारिकलखনি ভালদৰে ৰুকি লম एया आटा আৰু ময়দা অলপ মিক্স কৰি লৈ লৈছিলো মই এতিয়া ইয়াত বেকিং পাউডাৰ নিমখ ইয়াত অকমান ৰিফাইনত দি দিলো এইখিনি ভালদৰে মিহলাই লম ভালদৰে মিক্স হৈ গ'ল এইখিনি ভালদৰে পানীৰে মাৰি লম এই আটাখিনি হৈ গ'ল মোৰ এতিয়া এইখিনি ঢাকি থৈ দিম কেৰাহী এটা লৈ লৈছো এতিয়া ইয়াত নাৰিকলখিনি দি দিম এতিয়া ইয়াত চেনি দি দিম চেনিখিনি ভালদৰে মিহলাই ললো এতিয়া ইয়াত অকমান চুজিও দি দিলো এতিয়া এইখিনিও ভালদৰে মিহলাই লওঁ এইখিনি ভালদৰে মিক্স হৈ গ'ল প্ৰায় এতিয়া এইখিনি বাচন এটাত উলিয়াই ল'ম এয়া চাওকচোন চুজি আৰু নাৰিকলখিনি কিমান ধুনীয়াকৈ মিক্স হৈ গৈছে এয়া আটাখিনি মই 15 মিনিটৰ কাৰণে ঢাকি থৈ দিছিলোঁ এনেকৈ এতিয়া মই আটাখিনি সৰু সৰু লাৰু বনাই ল'ম এতিয়া মই এনেকৈ সৰু সৰুকৈ কেইখনমান বেলি ল'ম বেলা হৈ গ'ল মোৰ প্ৰায়ে এতিয়া মই এইখিনি সবখিনি বনাই ল'ম এইখন মই যোৱাবাৰ মেলাৰ পৰা আনিছিলোঁ এইখনেৰে বনাব সহজ হয় আৰু দেখাতো ধুনীয়া হয় এইখনক আমাৰ ফালে ফাৰ্মা বুলি কয় আপোনালোকৰ ফালে কি বুলি কয় জনাব বাৰু কমেন্ট কৰি এখন এখনকৈ হৈ গ'ল বাৰু গোটেইখিনি কমপ্লিট চাওকচোন দেখাত কিমান ধুনীয়া হৈছে এতিয়া মই এইখিনি গৰম তেলত ভালকৈ ভাজি লওঁ মই এবাৰত 3খনকৈ দিছোঁ আপোনালোকে হয়তো বেছিকৈও দিব পাৰে এবাৰত মোৰ মানে কেৰাহীটো অকণমান সৰু সেইকাৰণে 3খনে দিলোঁ মই এতিয়া মই এইখিনি দুও সাইড ভালদৰে ভাজি ললো প্ৰায় 2-3 মিনিটমান সময়ৰ ভিতৰত এতিয়া মোৰ এইখিনি হৈ গ'ল এতিয়া মই বাকিখিনিও ভালদৰে এনেকৈ ভাজি ল'ম মোৰ গোটেইখিনি ভাজা হৈ গ'ল চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে এয়া মোৰ জিকা পিঠা ৰেডি হৈ গ'ল যদি আপোনালোকে ৰেচিপিটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আজিলৈকে বাই বাই পিছত আৰু লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে